বিয়া পাতিম ঘৰলে কইনা নিম এইবাৰ যে মই বিয়া পাতিম। ঐ বাবাটো তই ঘৰতে থাক দেই, ক'তো নাযাবি, মই অকমান দোকান কৰি আহো। অ' মা এইবাৰ যে মই বিয়া পাতিম ঘৰলে কইনা নিম। পাতিবি, এতিয়া খালি ক'তো নাযাবি দেই, মই অকমান দোকান কৰি আহো। অ' মা মই যে তোমাৰ নিচিনা ধুনীয়া ঘৰলে কইনা নিম। আনিবি, এতিয়া খালি ঘৰতে থাক, ক'তো নাযাবি, মই অকমান দোকান কৰি আহো। মাহঁতে যে মই বিয়া পাতিম বুলি ক'লে বহুত বেয়া পায়। ঘৰত দেউতাও নাই, মাও গৈছেগে। এইটো চেগতে নহ'লে ধুনীয়া কইনা লৈ আহোঁগে নেকি? হে আজি মই ঘৰলে ধুনীয়া কইনা আনিম, কইনা। এতিয়া কোনফালে গ'লে ধুনীয়া কইনা পাম বাৰু? এইফালেহে যাওঁ, এইফালে গ'লে যে বহুত ধুনীয়া কইনা পাম। ঐ তহঁতৰ ঘৰ ফালে ধুনীয়া ছোৱালী আছে নেকি? ঐ কোৱা আকৌ তহঁতৰ ঘৰ ফালে ধুনীয়া ছোৱালী আছে নেকি? মই বিয়া পাতিম, মোক কইনা লাগে। নাই আমাৰ ঘৰ ফালে ধুনীয়া ছোৱালীও নাই আৰু লগতে বেয়া ছোৱালীও নাই দেই। ঐ ফণী বলা এইটোৱে কেনেবাকে কাম মাৰি দিব লাগিলে মৰিলো, কেনেকে দাঁত চলাই আছে দেখিছা নাই? ঐ তহঁতি বিচাৰি নিদিলে মই কি কইনা নাপাম? তহঁতি মোক কি ভাবিছ? মই কইনা নিজে বিচাৰি ল'ম। আজি যে বসন্ত পুতেকে ঘটনা কৰিব দেই, কেনেকে দাঁত চলাই ঘূৰি ফুৰিছে। ইয়াত যে দাঁত গেছটা দেখিলে মোৰ ভয়ে লাগে অ। ঘটনা কৰিব ই যে আজি কাৰোবাক নহয় কাৰোবাক কামুৰিব। ইয়াৰ মাক বাপেকো কম নহয় দেই, ইয়াক বাৰু এনেকে ঘূৰি ফুৰিবলৈ দিব নালাগে নহয়। কেনেবাকে যদি এতিয়া কাৰোবাক কামুৰি দিয়ে, তেতিয়া ভাই কোনে ৰিক্স ল'ব? আৰু সি এতিয়া কাৰোবাক কামুৰিলে তাক যে কোনেও একো কৰিবও নোৱাৰে, কাৰণ সি বলিয়া। তাকে বৈচোন এতিয়া তাৰ পাছে পাছে যাওঁ, সিনো কলে যায়। আহা না আহা, তুমিয়ে মই বিয়া পাতো, তুমি মোৰ কইনা হবা। আহা না আহা, আমি বিয়া পাতো। জোনে দিও মলাম আমাৰ বেবী তোক, তৰা দিও মলাম তোমাক। তই এডাল দেখিছ দাণ্ডা মাৰি কামিহাৰ ভাঙি পঠিয়াম আকৌ। ভালে ভালে ইয়াৰ পৰা যা বুলি কৈছো, যা। কৈ বোৱাৰী মাইকী পাছত লাগিবলৈ আহিছো, জীয়ৰী ছোৱালী পাছত লাগে, যা। নাই মোক এওঁকে লাগে, এওঁ ইমান ধুনীয়া বগা। ব'লা মোৰ লগত ব'লা, তুমি মোৰ কইনা হবা। ভাগ ইয়াৰ পৰা। নাই সেইটোক মাৰিব নোৱাৰি, সেইটো বলিয়া নহয় জানো, তাক মাৰিলে মহে ফচিব লাগিব। পুতুকণৰ ঘৰলে আকৌ বলিয়াটো কেলে সোমাই গ'ল হয়? কইনা লাগে কৈ। পুতুকণৰ ঘৰতটো ভাই তাৰ জোখৰ ছোৱালী নাই। সি চাগে পুতুকণৰ ভনীয়েককে কইনা বনাবলৈ গৈছে, কাৰণ সি বলিয়াহে। বলিয়াৰ লগততো ভাই সৰু ডাঙৰ চে মতলব নাই। ৰাইট, তোমাৰ কথা হ'বও পাৰে দেই।
भाई लोग मैं तुम दोनों को हिला डाला ना হে বাপৰে বাপ বেলেগ সঁচাকে চক খাই গলো দেই ঐ এডোখৰত ৰখি পিছে তহঁত দুটাই কি জোপা জুপি কৰি আছ ঐ তহঁতৰ ঘৰৰ ভিতৰলে এই বসন্ত বলিয়া পুতেক গৈ ভিতৰলে সোমাই গৈছে আমি দুটাই তাকে এডোখৰ পৰা ৰখি চাই আছো তাইক বগা দেখি মোক কইনা কৰিম বুলি ভাবিলো তাই যে মোক কইনা নহয় তাই বেলেগ পেটকুলি তাই কইনা নহলে মোৰ যেনিবা আৰু কোনো কইনা নহবহে ঐ তই যাওঁনে ইয়াৰ পৰা ভাগ বুলি কৈছো ভাগ তোমালোকৰ দেউতা একদম ৰাখি লৈ আহিছে বলা 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 পুৰা টিকটিককে পলাইছে দেই এনেকুৱা বলিয়া মানুহক যে এনেকে বাহিৰত মুকলি মনে ঘূৰি ফুৰিবলৈ দিবই নালাগে ভিতৰত বান্ধি থব লাগে আজি মই ঘৰত নথকা হলে তোৰ মাৰক যে সি চুচুৱাই লৈ গ'লতেন এই দেউতা কি কোৱা আৰু কি মই লাঠি লৈ তাক খেদিলো বুলিহে গ'লগে নহলে সি তোৰ মাৰক চুচুৱাই লৈ গ'লতেন ই যে যিহে এতিয়া মাইকী বলিয়া হৈ আছে আজি যে কা ঘৰ মাইকী চুচুৱাই নিব একো ঠিক নাই দেউতা বলাচোন বলা নহলে গোটেইকেইটাই লগ লাগি চাওঁগে সি এতিয়া কা ঘৰলে গ'ল আহ হেৰা এই আগফাল পিছফাল দৰ্জা বন্ধ কৰি ঘৰৰ ভিতৰত সোমাই থাকা দেই ক'ব নোৱাৰি নহয় বলিয়াটো এই পিছফালে পঠাই দি গুচি আহিব হ'ব দিয়ক আকৌ যে ধুনীয়া কইনা এজনী দেখি গলো এইজনীক যে মই যেনে তেনে হলেও লমেই লম আহাচোন আহা মোৰ কাষলে আহা তুমি মোৰ কইনা তোমাক খুৱাম বুৱাম লগতে হুৱাম তুমি মোৰ ৰইনা আহাচোন আহা তুমি মোৰ কইনা হবা বলিয়া বুলি জানো কিন্তু তই বলিয়া হলি বুলিয়ে মোৰ ইমান কণমানি ছোৱালীজনীক সেইবোৰ কথা ক'ব লাগে নে বাৰু তোমাক কৈছো তোমাক তুমি হবা মোৰ কইনা তোমাক খুৱাম বুৱাম লগতে হুৱাম তুমি মোৰ ৰইনা বলিয়া বলিয়া ভালে ভালে আমাৰ বাটে বুলি কৈছো বাটে নহলে কিন্তু তোক ঘুচিয়াই দিম আৰু তই মোৰ মাক কি আলটু ফাল্টু কথা ক'বলৈ আহিছ হে লাগে তোক তোৰ মাক খুৱাম বুৱাম লগতে হুৱাম তোৰ মা মোৰ কইনা তোক মানে ভালকে ক'লে নামান তোক ঘোচা মাৰি দিওঁ নেকি মই আকৌ দাঁত চেলাই নেদেখুৱাবি কৈ দিছো তোৰ মাক খুৱাম বুৱাম লগতে হুৱাম তোৰ মা মোৰ কইনা মায়ে কোৱা বাবেহে তোক এৰি দিলো নহলে তোক আজি দাঁত চেলাই থকা আমাৰ লগত এনেকুৱা কৰাক ঘুচিয়াই তোৰ ৩২টা দাঁত ভাঙি পঠিয়ালোহেঁতেন তোৰ মাক খুৱাম বুৱাম লগতে হুৱাম তোৰ মা মোৰ কইনা সেইটো কেইটালে ঠিকছে দিয়কচোন দুচাটমান চাইলে গৈছিলো এতিয়া একদম ঘৰলৈ উভতি যাব দিয়া নাই তোক বোলে খুৱাম বুৱাম লগতে হুৱাম হুৱাম কৈ একদম আগুচি ধৰিছে ঘৰলৈ যাবলৈ দিয়া নাই তই ইয়াৰ পৰা যাওঁ নাযাওঁ হা হাতত এডাল কি লৈ আছো দেখিছ নাই একদম মৰিয়াই হাড় দি ভাঙি পঠিয়াম যা ইয়াৰ পৰা কাক গাত চেলাই দেখাবলৈ আহিছ হা লাগে মানে তোক এডালে মাৰ ভাল বাচিলো দেই এইটো গৈছেগে হেৰি কৰিবা বুজিছা এই ঘৰৰ পৰা ওলাই আহিলে লগতে চিটিপনি এডাল লৈ আহিবা তাক মাৰিবলৈ দৰকাৰ নাই চিটিপনি এডাল লৈ পুৰা ভয় খুৱাবা তোক লাগে হা তেতিয়া যে সি একদম টিকটিককে পলায় এতিয়া দেখিলা নাই কেনেকে পলালে ই মোৰ ঘৰ ফালেও যায় নহয় মই পুৰা মাইকী মানুহক শিকাই দিলো মাইকী মানুহে সেইটোহে কৰে হয় নেকি ককাইটো তেতিয়ালে সেইটোহে কৰিব লাগিব নহলে যে বেলেগ ভয় লাগে পাই যি একদম গান গাই একদম আগুচি ধৰে
এই কি কবা, আগত চাগে সি পুৰা প্ৰেমিক আছিলে, প্ৰেমিকাক নাপাই পুৰা পগলা হৈ গল। এতিয়া যে সি বুঢ়ী বোৱাৰী কাকো নেৰে, চবকে খেদি ফুৰে বিয়া পাতিবলে। তোমালোকক খেদি ফুৰিছে দেখিবলৈকে ভাল, কালি চলেনৰ ঘৈণীয়েককো খেদি ফুৰিছিলে জানা বিয়া পাতিবলে, কঁকাল পৰা বুঢ়ীকো এৰি দিয়া নাই। ঐ এইডাল কি দেখিছ নাই? হা দেখিছ নাই? লাগে তোক কেলে মাইকীবোৰক খেদি ফুৰিছ? মই ঘৰলে কইনা নিম ঐ ভালে ভালে ঘৰলৈ যা বুলি কৈছো, ঘৰলৈ যা, নহলে ৰাম পিটন দিম এতিয়া তোক। কি চলাই দেখাইছ? হা যা বুলি কৈছিলো, চিধা ঘৰলৈ যা। আকৌ যদি তোক মাইকী খেদি ফুৰা দেখো ঠিকছে দিম, চিধা ঘৰলৈ যা। ই ভেকচনেই ধৰে নে সঁচাকে বলিয়া, মই যে ভাবি নাপাওঁ দেই। এই দেউতা সি বলিয়াই হয়, নহলে জানো মাহঁতক খেদি ফুৰিব বিয়া পাতিবলে? সঁচাকে দে বৰ ভাল ল'ৰাটো বলিয়া হৈ গ'ল দেই। এতিয়া যে তালৈ অকণমান বেয়াও লাগে, এতিয়া যে তাৰ বেলেগ কাম বন একো নাই আৰু, অকল ঘৰৰ পৰা ওলাই আহিলে গোটেই মাইকীবোৰ খেদি ফুৰে বিয়া পাতিবলে। তাক বিয়াখন পাতি দিয়া হলে সি কিন্তু ঠিক হৈ যাবলৈও আছিলে আকৌ দেই, নে কি কয়? ঐ তেনেকুৱা ল'ৰাক আকৌ কেনেকে বিয়া পাতি দিব? আৰু ইমান বলিয়া ল'ৰালে কোনেনো ছোৱালী দিব? কইনা বিচাৰি গৈছিলো, মোক যে চবে খেদিলে। তহঁতৰ কথা দেউতাক লগাই দিম ৰ, দেউতাক লগাই দিলে দেউতাই যে তহঁতক ধামৰ ধামৰ পিটিব। ঐ বাবাটো এফালে চা, মই তোলে কইনা লৈ আহিলো। অ' দেউতা তুমি মোলৈ কইনা লৈ আহিলা? মই তোলে কইনা লৈ আহিলো। ল কইনা বিয়া পাতগে। মই কইনা পাই গলো যা বাবাটো যা, বিয়া পাতগে ভিতৰত, বাহিৰত ঘূৰি নুফুৰিবি। তোমাক খুৱাম বুৱাম লগতে হুৱাম, তুমি মোৰ কইনা। এতিয়া যে মই কি কৰো একো ভাবি পোৱা নাই দেই। গাঁৱৰ গোটেই মানুহে কমপ্লেইন দিছে, ঘৰৰ পৰা ওলাই গলে সি গোটেই মাইকীবোৰ খেদি ফুৰে। আজি এতিয়া পুতলাটো আনি দিলো নহয়, আজিলে যেনিবা তত হ'ল আৰু এতিয়া ঘৰৰ পৰা ওলাই নাযায়। পুতলা আনি নিদিলে ওলাই যায় নহয় কইনা বিচাৰি, সদায়নো কিমান পুতলা আনি দি থাকিম, আৰু তাক বান্ধিও থব নোৱাৰো, নিজৰ ল'ৰা।